স্বাগতম জানাইছো লুকুমনি ব্লগছৰ আন এটা ভিডিঅ'লৈ আৰু আজি এইটো হৈছে মোৰ দ্বিতীয়টো ভিডিঅ' আৰু প্ৰথমটো ভিডিঅ'ত মই মোৰ ইন্ট্ৰডাকশ্যন দিছিলোঁ আৰু আজি এইটো ব্লগিঙে হ'ব আৰু সেইটো ভিডিঅ' হয় আৰু এইটো ব্লগ হিচাপে কি মই আজি ঘৰত কি কৰিম আপোনালোকক দেখাম মানে আজি হৈছে শুক্লা একাদশী জেঠ মাহত শুক্লা একাদশী বহুতে উপবাস কৰে আপোনালোকে হয়তো ভীম একাদশী বুলি ক'লেও বহুতে বুজি পাব আৰু গুজৰাটত কিদৰে পালন কৰে মানে আমিনো ঘৰত কিদৰে পালন কৰা আজি দিনটোত কি খাব লাগে সকলোসমূহ ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যেহেতু মই এজন নতুন ইউটিউবাৰ হয় আৰু মোৰ চেনেলটো খোলা বেছি দিন হোৱা নাই ভিডিঅ' দিয়া নাছিলোঁ মানে ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছোঁহে যিহেতু আৰু আজি 31 মে' হয় ভিডিঅ'টো হয়তো 2 তাৰিখ 3 তাৰিখ মানেহে পাব যিহেতু মোৰ প্ৰথম ব্লগটো মই কাইলৈহে দিম মানে কাইলৈ যিহেতু 1 জুন কাইলৈ দিম আৰু এইফালে মই বনাই আছোঁ ক্ষীৰ হ'বহিয়ে হ'লহি উতলি আছে আৰু এয়া পকৰি বনাবলৈ কাৰণে কাঁচকল আলু বাকলি গুচাই থৈছোঁ লগতে জলকীয়া আছে আৰু এইফালে পিঁয়াজ এইটোতে দি দিম আৰু বনোৱা আগে আগে কৰিম আৰু এতিয়াই নকৰোঁ যিহেতু কলা পৰি যাব এতিয়াও বাকী আছে যিহেতু পুৰি বনাবলৈ আছেই আৰু এইখিনি মায়ে আটা মাৰি থৈ গৈছে আটাখিনি কি দিছে মানে গুড়ামুড়ি মানে কি আমি যে যিটো চবগুটি বুলি কওঁ বা বিয়া সভাত যে দিয়ে গুড়ামুড়িটো সেয়া মিক্সিত পিচি লৈ ইয়াতে দিছোঁ আৰু মিঠৈ পানীত ঘুটি লৈছে ঘুটি লৈ আটাখিনি মাৰিছে মানে সেইখিনি মিঠৈ পানী দিয়ে পুৰি টাইপৰ হ'ব ইয়াতে থেপলা বুলি কয় পুৰিটো সাধাৰণতে আমি কি নিমখীয়াকৈ কৰোঁ নহয় জানো এইটো মিঠা হয় গতিকে ইয়াতে থেপলা বুলি কয় আজি বিশেষ খাদ্য এয়া বনাব আৰু এয়া দেখিছে আম কালিয়ে মিষ্টাৰে আনি থৈছে পক্কা পক্কা দেখিবলৈ বহুত ধুনীয়া লগতে খায়ো বহুত ভাল লাগে মেডিচিন নিদিয়া আম হয় যিহেতু গুজৰাটত মানে আমৰ বাগান অভাৱ নাই চবফালে আম কল আৰু নাৰিকল বহুত তামোল চামোল নাপাব গুজৰাটত তামোল কঁঠালৰ গছ নাপাব তেনেকৈ দেখা কিন্তু আপোনাৰ আম বহুত আজি বিশেষ খাদ্য হিচাপে আম ক্ষীৰ পুৰি খাবই লাগে ইয়াতো আনি থোৱাতে আছে আম এইখিনি অলপ কেঁচা টাইপৰ এইখিনি পকিব লাগিব ইয়াৰ পিছে লাহে ধীৰে খোৱা হ'ব আৰু এয়া মই থেপলা বনাই আছোঁ ময়ে বনাইছোঁ যিহেতু মা অলপ ধোঁৱা চোৱাত থাকিব নোৱাৰে তেলৰ গোন্ধত মা অলপ উশাহ নিশাহ লোৱাত প্ৰব্লেম হয় ডক্টৰে মানা কয় এনেকুৱা তেলৰ মানে জ্বলা পোৰা বস্তুৰ ওচৰত বিশেষকৈ মায়ে চব বেলি দিছে মই কেৱল পুৰি গৈ আছোঁ গেছটো অকণ বঢ়াই দিওঁ নহ'লে জ্বলি যাব মায়ে বেলি দিছে কি ধুনীয়াকৈ আৰু এইফালে মই পুৰি পুৰি থৈ গৈ আছোঁ এইফালে ইয়াতে থৈ গৈছোঁ সন্ধিয়া লাগিলে এতিয়া যিহেতু মায়ে চাকি ধূপ জ্বলাব গৈছে বেলি থকা সময়ত ভিডিঅ' কৰা পকৰি কাৰণে বস্তু হৈ গ'ল মিক্স কৰি চব থৈ দিয়া এইফালে বনাই আছোঁ এতিয়া পকৰি মানে ইয়াতে ভাজিয়া বুলি কয় কিন্তু আমিতো অসমীয়াত পকৰি বুলিয়ে কওঁ নহয় জানো এয়া দেখিছে ইফালে বনাই আছোঁ আৰু ইয়াত থেপলা হৈ গ'ল এইটো কিমান ডাঙৰ চচপেন হয় তাতে বনাই থৈ গৈছোঁ ইফালে প্ৰথমে মই অন্নপূৰ্ণমাক দিওঁ ক্ষীৰ পকৰা আম মানে মায়ে বাকী মন্দিৰলৈ লৈ গৈছে কাটি লৈ গুটিটোকে অন্নপূৰ্ণমাক দি দিওঁ আৰু ন আমি পিছত খাম তাৰ আগতে ঘৰৰ এয়া আছে অন্নপূৰ্ণমা সদায় কিবা বনালে আগতে অন্নপূৰ্ণমাক দিওঁ আৰু এইখিনি মই এতিয়া দি দিওঁ অন্নপূৰ্ণমাৰ নামত বনোৱাৰ আগত সদায় কাঢ়ি থৈ দিওঁ মন্দিৰত দিবলৈ তাৰপিছত দান দিব লাগে যিহেতু চাকি খলিতা চকলেট আছে অভিমাই বনাই আছে ভজিয়া মন্দিৰৰ পৰা আহি লৈ ইফালে হৈ গ'ল টমেটো চাটনি চব ৰেডি খাবলৈ ইফালে আম কাটি লৈছোঁ পাপাই খাই আছে আমি খাম আৰু আজিৰ দিনটো ভগৱান বিষ্ণুক
গাখীৰে গা ধুৱাই আৰু আমৰ ৰসেও গা ধুৱাব লাগে। আমৰ ৰসেদি গা নোধোৱালেও কমচে কম আম তেওঁৰ ওচৰত অৰ্চন কৰিব লাগে প্ৰসাদী হিচাপে ক্ষীৰ, আম আৰু পুৰি। আৰু সেইদৰে আমাৰ ঘৰতো পূজা কৰা হ'ল। আৰু মই ব্ৰতত থকা নাই, মায়ে ব্ৰতত আছে, যিহেতু মই এতিয়া ব্ৰত কৰিব নোৱাৰোঁ, মোৰ গাটো ইমান এটা ভাল নহয়।